স্বর্গাধিপতি ইন্দ্র দেখোন এইফালে আহিব লাগিছে। তেওঁ বা আকৌ কি হ'ল? কোনোবা দৈত্যই নিশ্চয় আক্ৰমণ কৰিছে। বৰ দক্ষৰ দোষিতা তেওঁলোকত থাকে মানে ইন্দ্ৰৰ দুৰ্গতি হ'ব। বাৰু আহকচোন, তেওঁ কিমান দৈত্য দুৰ্পীড়ন সহ্য কৰিম।
শত অপমান সৰুৱা হৰ গৌৰী আছে থিয় হৈ তেওঁলোকৰ ওচৰত মোৰ দুখৰ কথা কৈ মোৰ ইন্দক্ত পথ ঘূৰাই দি পানী অগতিৰ গতি তোমাৰ চৰণে কৰো বৃথা মোৰ মহেন্দ্ৰ নাম বিধায়ী দুৰাচাৰ দৈত্য আহি কৰিছে দুৰ্গতি প্ৰভু নিচাতে এই দেশক স্বৰ্গ অধিপতি নাম দিলে নিপাতৰ অত্যাচাৰত থাকিব নোৱাৰি বাৰে বাৰে স্বৰ্গচ্যুত হৈ যাতনা ভুগিছে সেয়ে প্ৰভু মই মোৰ ইমান সহজে পাছে পাবি মোৰ পৰিচয় সাৱধান গতিকে তেওঁলোকৰ প্ৰতি সদায় মনত আজি হিংসা কৰাটো উচিত দুৰ্যোধনে মোক হিংসা কৰাটো সত্য কথা কিন্তু ময়ো যদি তেওঁৰ দৰে কৰোঁ আমাৰ গুৰুকুল ধ্বংস নহ'বনে গতিকে দেৱী সেইবোৰ চিন্তা বাদ দিয়া চোৱাচোন দিয়া আমি কাটি নাই জয় হওক আহক মুনিৰাজ আপোনাৰ আগমনে দাসক কৰিলে কৃতাৰ্থ হওক প্ৰভু কিবা হেতু আগমন আমাৰ সন্মুখে সকলৰ প্ৰতি তোমাৰ মন উদাৰ বুলি ভাবি তোমাৰ ওচৰলৈ আহিলো প্ৰভু আপুনি যোগৰ বলত সকলো কথা জানে কৃপা কৰি আমাক ভৱিষ্যতৰ এটি উপায় দিয়ক তোমালোকৰ অশুভনি বন্ধ কৰিছে আৰু মুহূৰ্ততে শুভনি দেখা দিব মই তোমাৰ প্ৰতি অতি স্মৃতি স্বৰূপে এটি শিৱ দৰ্শন মন্ত্ৰ শিকাম সেই মন্ত্ৰ শিৱ তুল্য তোমাৰ
হাত দি অৰ্জুনক কৰিবা দান এই মন্ত্ৰ এই অমুক মন্ত্ৰৰ ফলত তেওঁ পৃথিৱীত কীৰ্তি লাভ কৰিব পৰম গীতাৰ্থ হল মুনিবৰ নোৱাৰে এই বিদ্যা এতিয়া তোমালোকে এই ঠাই ত্যাগ কৰি অন্যমনে গমন কৰা তীৰ্থৰ দৰ্শন হৈ বনবাসে এই তাত অতিবাহিত কৰা মই এতিয়া আহিলো Oh,